নতুন ৰেচিপিলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি মই বনাবলৈ লৈছোঁ কঁঠাল গুটিৰ তৰকাৰী। এইখিনি কঁঠাল গুটি লৈছোঁ, ৰ'দত শুকুৱাই লৈছোঁ। ৰ'দত শুকুৱাই ল'লে কঁঠাল গুটিৰ বাকলি গুচাবলৈ ভাল হয়। এতিয়া মই এইখিনি বাকলি গুচাই লওঁ। এনেকৈ মই বাকলি গুচাই ল'ম গোটেইখিনি। এয়া মোৰ গুচাই হৈ গ'ল। এনেকৈ মই পানীত তিয়াই থৈছোঁ। পানীত তিয়াই থ'লে এৰমচৰ বাকলিটো গুচাবলৈ ভাল হয়। 10 মিনিটমান মই এনেকৈ পানীত তিয়াই ৰাখিম। এতিয়া মই বাকলিটো গুচাই এনেকৈ ল'লোঁ, টুকুৰাকৈ কাটি ল'লোঁ। এতিয়া কুকাৰত এয়া দি দিছোঁ। এতিয়া মই পানী এগিলাচ জোখৰ দি দিছোঁ। দি 2টা চিটি মৰাই ল'ম। এতিয়া মই গেছত উঠাই দিছোঁ। কেৰাহীখন পাতি তেল গৰম হ'বলৈ দিছোঁ। তেল গৰম হোৱাতে মই জিৰা গুটি কেইটামান দি দিছোঁ। এটা মই শুকান জলকীয়া দি দিছোঁ। এতিয়া মই মিহিকৈ কাটি ৰখা পিঁয়াজ দিছোঁ। অকণমান ৰঙচুৱা হোৱালৈকে মই ভাজি ল'ম। এতিয়া মই আদা নহৰু 1 চামুচ দি দিছোঁ। এইখিনি মই কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'ম। এয়া মই পিঁয়াজ আৰু আদা নহৰু কেঁচা গোন্ধ যোৱালৈকে ভাজি ল'লোঁ। এতিয়া মিহিকৈ কাটি ৰখা বিলাহীখিনি দি ভালদৰে ভাজি ল'ম। আকৌ গোটেইখিনি লৰাই মই ভাজি থাকিম। অকণমান সময় ভাজিব লাগিব। এতিয়া মই হালধি দি দিছোঁ। নিমখো দি দিছোঁ জোখ অনুসাৰে। এইখিনি ভাজি ল'ম বিলাহীখিনি গলি যোৱালৈকে। এতিয়া মোৰ বিলাহী গলি গৈছে। এনেকুৱাতে এতিয়া মই জিৰা আধা চামুচ, মিট মছলা আধা চামুচ, গৰম মছলা আধা চামুচ আৰু লাল মিৰ্চ পাউডাৰ আধা চামুচ দি দিছোঁ। এতিয়া মই গোটেইখিনি ভালদৰে লৰাই ল'ম। এয়া মোৰ ভজা হৈ গ'ল মিশ্ৰণটো পৰা মোৰ ইয়াত তেল বিৰিঙি আহিছে। এতিয়া মই কঁঠাল গুটিখিনি দি দিছোঁ। লৰাই মই ভাজি থাকিম। এতিয়া মই কঁঠাল গুটি বইল কৰি লোৱা পানীখিনি ইয়াত দি দিছোঁ। মই অকণমান নিমখ দিব লাগিব। ইয়াত দি দিছোঁ। এতিয়া মই 5 মিনিটমান ঢাকি উতলিবলৈ দিম।
এয়া মই ঢাকনা মাৰি দিছোঁ 5 মিনিটমান উতলিবলৈ দিছোঁ মিডিয়ামত। এয়া কচুৰি মেথি অকণ দি দিছোঁ, কচুৰি মেথি গোন্ধটো ভাল লাগে। এয়া হৈ গ'ল, এতিয়া মই গেছ অফ কৰি দিম। এয়া মই এটা বাউলত উলিয়াই দেখুৱাইছোঁ। ৰেচিপিটো চাই কেনে পালে জনাব, ভাল পালে লাইক কৰিব, শ্বেয়াৰ কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব বুলি আশা ৰাখিলোঁ।